মই এতিয়া তাৰ যিসকলে বিফ খায় তেওঁলোকৰ লগত কৰ্মবদ্ধন কৰিব পাৰিম নোৱাৰিম এনেকুৱা সমাজ হৈ যাব নেকি আমাৰ? আমি বিফ খোৱা লোকসকলৰ লগত সম্পৰ্ক ৰাখিব পাৰিম নোৱাৰিম? কাৰণ ধৰ্মীয় অনুভূতিৰ কথা আহি গ'ল নহয়, এতিয়া 5 কিলোমিটাৰ দূৰত থাকিব লাগিব। সেইসকলে ইউৰোপৰ দেশবিলাকত যাব নাযায় য'ত বিফ খায়। এতিয়া আমি যিসকলে এই আইনটো কৰিম সেইসকলে বিফ খোৱা আমাৰ ইংলেণ্ডত যাবলৈ নাযায়। এইটো কথা ঠিক আমাৰ এজনে কোৱাৰ দৰে যে ইয়াত যে মাংস যে খাবই লাগিব কোনোবাই, সেইটোত মই ব্যক্তিগতভাৱে নামানো। মই ব্যক্তিগতভাৱে নাখালেও চলিব। ধৰ্মীয় অনুভূতিত যদি কোনোবাই আঘাত হানে সেই ক্ষেত্ৰত ইয়াৰ যিখিনি ব্যৱস্থা ল'ব লাগে সেইখিনিৰ ক্ষেত্ৰত আমাৰ কোনো দ্বিমত নাই। কাৰণ অসম সভ্যতা সংস্কৃতিৰ এটা গৌৰৱময় ইতিহাস আছে। মই সৰুৰ পৰা অলপ শিৱসাগৰ জিলাখনত মই থাকোঁ, যে অহা যোৱাটো বেছি। শিৱসাগৰ জিলাৰ ঐতিহাসিক যিটো শিৱদৌল, সেই শিৱদৌলৰ এটা গৌৰৱময় ইতিহাস আছে। শিৱদৌলত যিটো বলি দিয়ে সেই বলি দিয়াৰ এটা ভাগ ঢাৰিআলিত থকা দৌলা পৰিয়ালৰ তাত যায়। কাৰণ এই দৌল প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত, নিৰ্মাণ কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ যথেষ্ট অৰিহণা আছে। সাধাৰণতে দেখা যায় যে এটা মন্দিৰ থকাৰ নিচেই কিনাৰত কোনো ধৰণৰ অন্য ধৰ্মৰ উপাসনা কেন্দ্ৰ হ'বলৈ নিদিয়ে। কিন্তু এতিয়াও আপোনালোকে চাওক, শিৱদৌলৰ নাতি দূৰত একেবাৰে কাষত মছজিদ আছে। দুজন বন্ধু আহে, যায় মন্দিৰলৈ শিৱদৌললৈ, আৰু ইজন যায় মছজিদলৈ। দুজনে নিজৰ নিজৰ উপাসনা কৰে, আকৌ একেলগে গাড়ীত গুচি যায়। তাত কোনো অসুবিধা হোৱা নাই। অধ্যক্ষ মহোদয়, মই এটা ডাঙৰ কথা ক'ব ওলাইছো। সাধাৰণতে যেতিয়া মদৰ দোকানৰ পাৰ্মিশ্যন দিয়ে তাত লিখা থাকে যে মন্দিৰ বা মছজিদতকৈ ইমান দূৰৰ দিব লাগে। শিৱদৌলৰ নাতি দূৰত থকা মছজিদৰ ৱালত লাগা মদৰ দোকান আছে। মছজিদৰ লগতে একেলগে মদৰ দোকান আছে। মদ কিনা মানুহে মদ কিনে, নামাজ পঢ়া মানুহে নামাজ পঢ়ায়, মন্দিৰত যায় মানুহ মন্দিৰত যায়। আমাৰ অসমৰ সভ্যতা সংস্কৃতি গৌৰৱময় ইতিহাস, আমাৰ সমন্বয়ৰ ইতিহাস, আমাৰ সকলো মিলা প্ৰীতিৰ ইতিহাস, কেতিয়াও তাত কোনো ধৰণৰ এনেধৰণৰ কণ্ডল হোৱা নাই। এই যে আমাৰ যে কেটল বিলখন যে আহিছে, কেইদিনমানৰ আগত ঈদ আহিছে, বা বাস্তৱ কথা এটা কৈছো। হুলস্থুল লাগিছিল যে বিলখন সাধাৰণ মানুহে নাজানে যে বিলখন পাছ হোৱাৰ পিছত গেজেট আহিব, তাৰ পিছত হ'ব। তেওঁলোকে একটা হুলস্থুল যে এইবাৰ ঈদত আমি এই ব্যৱস্থা ল'ব পাৰিম নে নোৱাৰিম। কিছুমান কথা মই নকওঁ, যিবিলাক শব্দ ক'লে অলপ মই ভাবোঁ যে সেইটো কোৱাটো অনুচিত। ভয় খাই আছিলে, কিন্তু এইবাৰটো সুন্দৰকৈ হৈ গ'ল। ক'তোতো তেনেধৰণৰ কাৰো অনুভূতিত আঘাত হানা ক'তো দেখা পোৱা নগ'ল। এনেকুৱা কি প্ৰয়োজন হ'ল যে ঠিক আছে বাৰু, এতিয়া মই সেইবিলাক কথালৈ নাযাওঁ। যিবিলাক আনিব খুজিছে সেইটো আনিবই, সংখ্যা আছে আনিবই, মই সেইবিলাক কথালৈ যোৱা খোজা নাই। আমাৰ কথাটো হ'ল যে এই যে ধৰ্মীয় অনুভূতিত আঘাত হানা কোনো কথা হ'ব নালাগে। এতিয়া 5 কিলোমিটাৰ কথাটো আমাৰ দলপতিও কৈছে, সকলোৱে কৈছে। অসমত তেনেকুৱা জেগা আছে নে নাই সেই কথাটো এটা বিতৰ্কৰ বিষয়। কি হঠাৎ এই বিলখন আহি থকা অৱস্থাতে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত আকৌ ক'লে যে গোভক্ষণ কমাবলৈ মন্দিৰ বেছিকৈ সাজিব লাগে। যোৱাকালি কৈছে, আৰু ইয়াত ডাঙৰ ডাঙৰ হৰফেৰে আজি কাকতত উঠিছে। গতিকে এইবিলাক কথাতে অলপ চিন্তাৰ কথা আহিছে যে এইখন আচলতে সঁচাকৈ এই অনুভূতিত নে অন্য কিবা কথা আছে। গতিকে অধ্যক্ষ মহোদয়, যে যদি সঁচাকৈ ধৰ্মীয় অনুভূতিৰ কথাটো আহে তেতিয়া অকল অসমৰ ক্ষেত্ৰত হ'ব, এইখিনি ক্ষেত্ৰত অসমৰ ক্ষেত্ৰত হ'ব নে আমি বাহিৰত গ'লেও হ'ব? অধ্যক্ষ মহোদয়, মই যদি এতিয়া শ্বিলং যাওঁ, শ্বিলঙত গৈ মই সেই তাত থকা যদি কোনোবা বিফ ইটাৰ আছে সেই ঠাইত মই বহিবলৈ পাৰিম নোৱাৰিম? মোৰতো ধৰ্মীয় ইয়াৰ মতেতো 5 কিলোমিটাৰ দূৰত থাকিব লাগিব। শ্বিলঙত যাব পাৰিব নোৱাৰিম। মই এতিয়া তাৰ যিসকলে বিফ খায় তেওঁলোকৰ লগত কৰ্মবদ্ধন কৰিব পাৰিম নোৱাৰিম? এনেকুৱা সমাজ হৈ যাব নেকি আমাৰ? আমি বিফ খোৱা লোকসকলৰ লগত সম্পৰ্ক ৰাখিব পাৰিম নোৱাৰিম? কাৰণ ধৰ্মীয় অনুভূতিৰ কথা আহি গ'ল নহয়, এতিয়া 5 কিলোমিটাৰ দূৰত থাকিব লাগিব।
এতিয়া আমি যিসকলে এই আইনটো কৰিম সেইসকলে বিফ খোৱা আমাৰ ইংলেণ্ডত যাব নে নাযায় তাতোতো আপোনাৰ য'তে 5 কিলোমিটাৰটো চাই ল'ব সেইসকলে ইউৰোপৰ দেশবিলাকত যাব নাযায় য'ত বিফ খায় গতিকে কেৱল এই কথাখিনি অকবাৰ চিন্তনীয় হৈছে আমি প্ৰথম ভাবি কৈছো এয়াৰ যিকেইটা প্ৰথম পাৰ্ট চোৰাং কাৰবাৰ বন্ধ কৰা কাৰবাৰ অনুভূতিত আঘাত আনা আপোনাৰ কৰবাত বিফ নোখোৱা মানুহ আছে তাৰ কিনাৰত কোনোবাই দোকান দিছে তাক আপোনাৰ বন্ধ কৰা একেবাৰে আপোনাৰ য'ত নাই তাত আপোনাৰ কৰা এই ধৰণৰ কথা বতৰা যদি কৰে মই ভাবো যে ৰাইজে আমাক ভাল পাব এইটো যিটো আপোনাৰ এক্সট্ৰিম মানুহখিনি আছে সেইসকলেও ভাল পাব এনেকুৱা এটা বাৰ্তা যাব নালাগে ইয়াৰ পৰা যে যিটো সময়ত কোভিড-19 লৈ মানুহৰ হাহাকাৰ যিটো সময়ত পেটৰ ভোকত মানুহে একেবাৰে হাহাকাৰ কৰি আছে যিটো সময়ত টকা পইচা নাই য'ত অসহায় হিচাপে তেলৰ দাম কমাব নোৱাৰে বুলি আমি অকপতে স্বীকাৰ কৰিছো বিভিন্ন ক্ষেত্ৰত আমাৰ বয় বস্তুৰ দামে আজি জুই চাই দাম হৈছে য'ত আমি টেক্স লগাবৰ কাৰণে অৱস্থা হৈছে য'ত আমাৰ বিভিন্ন ক্ষেত্ৰত আজি আপোনাৰ লাইটৰ বিলৰ দাম বাঢ়ি গৈছে মানুহৰ হাতত উপাৰ্জন নাই সেই সময়ত যদি এই ধৰণৰ বিল আনক আমি ভালকৈ এইখিনি কথা আলোচনা কৰিম আমাৰ সিলেক্ট কমিটিৰ কথা কৈছে সিলেক্ট কমিটিত আমি দফাই দফাই আমি আলোচনা কৰিম আৰু যদি হসাকৈ ইয়াৰ প্ৰয়োজন আছে এইটো কথা ঠিক আমাৰ এজনে কোৱাৰ দৰে যে ইয়াত যে মাংস যে খাবই লাগিব কোনোবাই সেইটোত মই ব্যক্তিগতভাৱে নামানো মই ব্যক্তিগতভাৱে নাখালেও চলিব কিন্তু এই যিটো ব্যৱসায় ধৰ্মীয় কথাটো বাদ দি যিদৰে অৰ্থনৈতিক কথাটো আছে টিভিটো চালে কিন্তু অলপ বেয়া লাগে যে মই আজি ল'ৰা ছোৱালী পঢ়াবৰ কাৰণে এটা গৰু পুহিছিলো ভাবিছিলো এই সময়খিনিত বিক্ৰী হ'ব মোৰ বিক্ৰী নহ'ল এইবাৰ মই পঢ়াবলৈ পাৰিম নোৱাৰিম মোৰ সন্দেহ হৈছে মোৰ ডাঙৰ ল'ৰাজনৰ আজি বেমাৰৰ কাৰণে মোৰ পইচা নাইকিয়া হৈছে মই পাৰিম নোৱাৰিম সেই কথাবিলাক জড়িত গতিকে মই এইখিনি সংক্ষেপে আপোনালোকক ক'লো বাকী কথাখিনি আমাৰ মূল কথাৰ লগতে যোগ দিব এইখিনি কথা কৈ মই যেটো সিলেক্ট কমিটিৰ পৰামৰ্শ আহিছে এইখিনি দফাই দফাই আলোচনা কৰাৰ আগত ইন্ট্ৰোডাকশন আমাৰ কনসিডাৰেশনৰ ষ্টেজত এইখিনি কথা মই ৰাখিলো যে আমাৰ যিখিনি কথা মই কৈছো মই ভাবো যে এইখিনি এড্ৰেছ কৰিব পাৰিম যে আমি যিসকলে এটো কৰিম বিফ খোৱা লোকসকলৰ লগত সম্পৰ্ক কৰিম নকৰিম 5 কিলোমিটাৰ দূৰত আমি শিলঙলৈ যাম নে নাযাম আমি লণ্ডন ইংলেণ্ড যাম নে নাযাম আমি বিফ খোৱা আমি বাকি ইউৰোপিয়ান কাণ্ট্ৰিত যাব নাপাম নে অকল দুখীয়া মানুহৰ অনুভূতিতে আঘাত আহি দিব আমি যিসকলে ৰাজনীতি কৰো সেইসকলক নানিব এই কথাখিনি পৰিষ্কাৰ কৰিব বুলি আশা ৰাখি সিলেক্ট কমিটিৰ দিয়াৰ কাৰণে মই অনুৰোধ কৰাই বিনম্ৰভাৱে অনুৰোধ কৰি মোৰ বক্তব্য